কি কথাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিৰোধীৰ মুখ বন্ধ কৰি থলে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি এনে সন্মোহিনী বান মাৰিলে যাৰ কাৰণে সমস্ত সদন কক্ষ কাহ পৰি জিন গ'ল। আহক এই কথা জানিবলৈ আমি এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবলৈ যত্ন কৰোঁ। নমস্কাৰ দৰ্শকসকল, আজি পুনৰ অন্য এটি ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। হয়, আজি সদনত দেখা গ'ল এক অনন্য পৰিৱেশ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বক্তব্য ৰখাৰ সময়ত চাৰিওফালে যেন কাহ পৰি জিন যোৱা পৰিৱেশ এটাৰ সৃষ্টি হ'ল। আজি ভিডিঅ'টো যথেষ্ট দীঘল হ'ব, আপোনালোকে যেন ধৈৰ্য ধৰি শেষলৈকে চাই আৰু মনোযোগেৰে চোৱাৰ পিছত এটা আপোনালোকৰ বহুমূলীয়া কমেণ্ট যেন দিবলৈ নাপাহৰে। আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। মই আপোনালোকক জনাব খোজো যে নাগৰিক যেতিয়া সচেতন হয়, সমাজত অপৰাধমূলক আৰু যিবিলাক কাম কাজ আমি বেয়া পাওঁ সি নিজে নিজে কণ্ট্ৰোল বা নিয়ন্ত্ৰণত যাবৰ কাৰণে আৰম্ভ কৰে। 2011 চনত আমাৰ অসমত আৰু তাৰ আগতে পাব্লিক সাৰ্ভেন্টৰ ওপৰত আমি যদি চাব যাওঁ মাত্ৰ 8টা কেছ ৰেজিষ্টাৰ হৈছিল 2011 চনত। তাৰ মানে 2011 চনত অসমত দুৰ্নীতি অপৰাধ নাছিলে নেকি? 2012 চনত সেই সংখ্যা মাত্ৰ 12 জনলৈকে যায়। 2013 চনত মাত্ৰ 5টা গোচৰ আৰু 2014 চনত অধ্যক্ষ মহোদয় পাব্লিক সাৰ্ভেন্টৰ বিষয়ে অসমত এটাও গোচৰ ৰেজিষ্টাৰ হোৱা নাছিল। তাৰ মানে আজি আমি কি অনুভৱ কৰিম যে 2014 চনলৈকে অসমত দুৰ্নীতি, সিন্ডিকেট, কলা বজাৰ একোৱেই নাছিলে আৰু 2014 চনৰ পিছতে গোটেইবোৰ গা কৰি উঠিলে। অসমৰ বাতৰি কাকতসমূহত 2011 চনৰ আগত 14 চনৰ আগত প্ৰতিদিনে এই বাতৰিবোৰ প্ৰকাশ পাইছিল, কিন্তু চৰকাৰে কগনাইজেন্স লোৱা নাছিল। এটা বছৰত এটাও এন্টি কৰাপশ্যন ডিপাৰ্টমেণ্টে যদি এটাও কেছ ৰেজিষ্টাৰ নকৰে, তাৰমানে সেই সময়ত চৰকাৰসমূহে কি ধৰণে গোটেই ব্যৱস্থাটোৰ লগত বুজাবুজি কৰিছিল তাক আমি অতি সহজে ক'ব পাৰোঁ। আজি যিখন চৰকাৰৰ ওপৰত আপোনালোকে অভিযোগ আনিছে, সেই চৰকাৰখনে 1.5 লাখ নিযুক্তি দিছে। এই চৰকাৰখনৰ ওপৰত কোনো যুৱক যুৱতীয়ে হাত আঙুলি উঠোৱা নাই, কিন্তু আমি সদনত নিজে বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদন আলোচনা কৰিছোঁ। আজিৰ পৰ্যন্ত যোৰহাটৰ সংসদগৰাকীয়ে আজি পৰ্যন্ত অস্বীকাৰ কৰা নাই যে মই গহনা গাঁঠি বিয়াত লোৱা নাছিলোঁ বুলি। টিল টুডে মই মনোৰঞ্জন তালুকদাৰক ভাল পাইছোঁ যে তেখেতে অন্তত এআই হওক কিবা হওক ঘটনাটোৰ কিবা এটা ডিফেন্স কৰিছে, প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কিন্তু আজি ইমান ডাঙৰ দুৰ্নীতি এটা অসমক কপাই থৈ গ'ল। জুডিচিয়েল কমিশ্যনে উল্লেখ কৰিল, আজিলৈকে কোনো ৰিয়েক্ট কৰা নাই। অধ্যক্ষ মহোদয়, 2021 চনত মই মোৰ হাতত শাসন ক্ষমতালৈ আহে আৰু 2021 চনৰ পৰা এইখন চৰকাৰে 24 গৰাকী ক্লাছ 1 গেজেটেড অফিচাৰক এৰেষ্ট কৰিছে, 24 গেজেটেড অফিচাৰক এৰেষ্ট কৰিছে। ক্লাছ 2 অফিচাৰক আমি এৰেষ্ট কৰিছোঁ 80 গৰাকী আৰু জেনেৰেল যদি আমি তৃতীয় চতুৰ্থ শ্ৰেণীকে ধৰি এই পৰ্যন্ত 349 অফিচাৰক আমি এৰেষ্ট কৰিছোঁ, আমি ট্ৰেপ কৰিছোঁ। আজিৰ পৰ্যন্ত চৰকাৰী অফিচাৰৰ হাতৰ পৰা আমি
224.740 গ্ৰাম সোণ আমি উদ্ধাৰ কৰিছো এইখন চৰকাৰে আজি পৰ্যন্ত 12 কোটি টকা আমি চৰকাৰী কৰ্মচাৰীসকলৰ ট্ৰেপ কৰি উদ্ধাৰ কৰিছো প্ৰথমবাৰৰ বাবে আমি প্ৰপাৰ্টি সিজ কৰিছো মানুহক আমি চাৰ্জশিট কৰিছো আৰু এই মুহূৰ্তলৈকে 31 জন অফিচাৰৰ বিৰুদ্ধে আমি কনভিকশন লৈছো আদালতে তেওঁলোকক কনভিক্ট কৰিছে আমি এৰেষ্ট কৰাতে এৰি দিয়া নাই চাৰ্জশিট কৰিছো চাৰ্জশিটৰ ভিতৰত পিছত কনভিক্ট কৰিছো অধ্যক্ষ মহোদয় 2011 চনৰ আগতে অসমলৈ ড্ৰাগছ অহা নাছিল নেকি 2014 চনৰ আগতে অসমলৈ ড্ৰাগছ অহা নাছিল নেকি আজি যদি আপোনালোকে অধ্যক্ষ মহোদয় কম্পেৰিজন কৰে যে আমাৰ অসমত 2011 চনৰ পৰা 2015 চনলৈকে আমাৰ গোটেই সময়ছোৱাত 400 কোটি টকাৰ ড্ৰাগছ আমি উদ্ধাৰ কৰিব পাৰিছিল বা আমি ৰিকভাৰি কৰিছিল 2021 চনৰ পিছত আমি মোৰ চৰকাৰৰ 4 বছৰত অকল ড্ৰাগছৰ গোচৰতে 19,000 ব্যক্তিক গ্ৰেপ্তাৰ কৰা 19,000 আৰু 19,000 ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিছো আৰু যোৱা 4 বছৰত against the 400 crores of Congress government we have confiscated drug worth 2,600 crores আজি কাৰ ওপৰত আপোনালোকে আঙুলি টুৱাইছে যিখন চৰকাৰে দুৰ্নীতিপৰায়ণ কৰ্মচাৰীসকলৰ বিৰুদ্ধে এক প্ৰকাৰ যুদ্ধ ঘোষণা কৰিছে নিকা নিযুক্তিৰে অসমৰ ৰাইজৰ মাজত বিশ্বাস স্থাপন কৰিবলৈ সক্ষম হৈছে যিখন চৰকাৰে দ্বিতীয় অফিচত ট্ৰান্সপোৰ্ট অফিচত লাইসেন্সৰ পৰা ৰেজিষ্ট্ৰেচনলৈকে আমি সম্পূৰ্ণ আজি স্বয়ংক্ৰিয় কৰিবৰ বাবে সক্ষম হৈছো আজি যিখন চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে নিৰন্তৰ যুঁজ দিছে যোৱা 4টা বছৰত মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত এটাকৈ নিয়মৰ পৰিৱৰ্তন কৰিছে ৰেচনৰ আগতে টানি টানি লৈ যায় 29 তাৰিখলৈকে 29 তাৰিখলৈকে আহিব ৰেচন লাহেকৈ মাহটো পাৰ কৰাই দিয়ে মাহটো ৰেচন গৰীব দুখীয়া মানুহৰ পৰা কাঢ়ি লৈ যায় এতিয়া আমি কৈছো নহয় ৰেচন 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰতে ৰেচন বিলাব লাগিব আজি ফিংগাৰপ্ৰিন্ট আমি লৈছো যে ই পছত ফিংগাৰপ্ৰিন্ট কৰিব লাগিব যাতে ভুৱা চাউল কোনেও লৈ যাব নোৱাৰে আপোনালোকে এইখন চৰকাৰক সিন্ডিকেটৰ কাৰণে অভিযুক্ত কৰে আজি কোনখন চৰকাৰক আপোনালোকে অভিযোগ কৰিছে মইতো আচৰিত হম যেতিয়া কংগ্ৰেছ দলে এই বিষয়বিলাকৰ ওপৰত মাত মাননীয় অধ্যক্ষ মহোদয় আজি বিশ্ব জুৰি আমি প্ৰশংসিত হৈছো আজি যদি আমিও কম্প্ৰমাইজ কৰিলোহেঁতেন এটা গড়ৰ খৰ্গৰ বিপৰীতে 10 কোটি টকাৰ লেনদেন আমিও কৰিব পাৰিলো যদি এটা বছৰত যদি 25টা গড় যদি মাৰিবলৈ আমি অনুমতি দিলোহেঁতেন 250 কোটি টকা হেভি এমাউন্ট এটা আমাৰ পাৰ্টিলৈ আহিলেহেঁতেন অধ্যক্ষ মহোদয় যদি আমাৰ চৰকাৰখনে ৰাইনো কিলিং যদি 2টা 0 2021ত 3টা 2022ত 2টা 2023ত 0 2024ত 2টা আৰু 2012ত 20টা 2013ত 24টা 2014ত 15টা 25টা একেইটো পুলিচ আছিল একেই ফৰেষ্টাৰ একেই পুলিচ
আজি গড় হত্যাক নিয়ন্ত্ৰণ কৰিবৰ বাবে আমি কিয় বিফল হল পলিটিক্যাল ইচ্ছা আছিল নে নাই নে গড়ৰ খৰ্গক লৈ অসমত আটাইতকৈ ভয়াবহ ডাঙৰ সিন্ডিকেট চলিছে আপোনালোকে আজি আমাক প্ৰশংসা কৰিব লাগিছিল অধ্যক্ষ মহোদয় মনোৰঞ্জন তালুকদাৰ দৰে বিধায়ক এজনে ইয়াত থিয় হৈ কি কোৱা উচিত আছিল যে এইখন চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে কাম কৰিছে এইখন চৰকাৰে গড়ৰ খৰ্গক নিয়ন্ত্ৰণ কৰিছে এইখন চৰকাৰে চৰকাৰী বিষয়াসকলক দুৰ্নীতিৰ পৰা আঁতৰাই নিবলৈ চেষ্টা কৰিছে এইখন চৰকাৰে স্বচ্ছ নিযুক্তি দিছে এইখন চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পৰ্যন্ত যাতে দুৰ্নীতি নহয় ইমানটোলৈকে গৈ চিন্তা কৰিছে আজি তাৰ বিপৰীতে আপোনালোকে অসমৰ ৰাইজক কি বাৰ্তা দিব খুজিছে আজি এই ভৎসনা প্ৰস্তাৱ আনিব লাগিছিল ৰকিবুল হুছেইন ডাঙৰীয়াৰ বিৰুদ্ধে এই প্ৰস্তাৱ আনিব লাগিছিল আজি মই নকওঁ জীৱিত নাই মানুহ তেখেত ক'ব নাপায় কিন্তু এইবিলাক চৰকাৰ আমাতকৈ শক্তিশালী চৰকাৰ আছে অভিজ্ঞতা আছে দিল্লীত কংগ্ৰেছৰ চৰকাৰ আছে দিছপুৰত কংগ্ৰেছৰ চৰকাৰ আছে আৰু ময়ো কংগ্ৰেছত আছিলো গতিকে আৰু শক্তি আছিল আপোনালোকৰ লগত যেহেতু মোক আপোনালোকে এটা ফোৰ্স বুলি ভাবে ময়ো আপোনালোকৰ লগত আছিল মুকু যদি ব্যৱহাৰ কৰিলেতেন শিক্ষাত মোক ব্যৱহাৰ কৰিছিল নিযুক্তি টেট শিক্ষক নিযুক্তি দিলো দুৰ্নীতি কৰিব নিদিলো স্বাস্থ্যত মোক ব্যৱহাৰ কৰিছিল স্বাস্থ্য বিপ্লৱ আনিছিল ফৰেষ্টতো যদি মোক ব্যৱহাৰ কৰিলেতেন তেতিয়ালে গড় হত্যা মই জিৰো কৰি দিলোহেঁতেন কিন্তু আপোনালোকে মোক কিয় তেতিয়া ব্যৱহাৰ কৰা নাছিল গড় হত্যা ৰোধৰ ক্ষেত্ৰত কাৰণ আপোনালোকৰ এটা সিন্ডিকেট চলি আছিল তাৰমানে কি এন্টায়াৰ ইলেকশন ফাণ্ডটো ইয়াৰ পৰা আহিছিল যিমানে ইলেকশন ওচৰ চাপি আহি আছিল গড় হত্যা বাঢ়ি বাঢ়ি গৈ আছিল আৰু আজি আমাৰ যিমানে ইলেকশন ওচৰ চাপি আহিছে গড় হত্যা কমি কমি আহি আছে আৰু এইখন চৰকাৰক আপোনালোকে কয় যে এইখন চৰকাৰে সিন্ডিকেট কৰি আছে মাননীয় অধ্যক্ষ মহোদয় মই দুআষাৰ কথা ক'ব খুজিছো মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই নাজানে 2010 পৰা 16 ভিতৰত অসমত সুপাৰী কেছত এজন ব্যক্তিক এৰেষ্ট কৰা নাছিল 2010 পৰা 16 লৈ অসমত সুপাৰীৰ গোচৰত এখন টাকো জব্দ কৰা হোৱা নাছিল তাৰমানে তেতিয়া চলাই নাছিল নে সিন্ডিকেট চলি আছিল এতিয়া ময়ো নীল কৰি দিওঁ গোচৰ তেতিয়া মই নীল কৰি দিওঁ মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াৰ পৰা এড্ৰেছ লৈ লওঁ ফোন নম্বৰ লৈ লওঁ মাননীয় অধ্যক্ষ মহোদয় 700 ব্যক্তিক 700 people has been arrested since 2021 700 আৰু অধ্যক্ষ মহোদয় মই আজিও দুখ কৰো মই সুপাৰী এটা টাকো অসমৰ বাহিৰত ওলাই যোৱাৰ পক্ষপাতি নাছিল বিৰোধী পক্ষ বিশেষকৈ বৰাক উপত্যকাৰ বিধায়কসকলে মোক ফোৰ্স কৰিলে যে আপোনালোকে সুপাৰী ওলাই যাব দিয়ক আজিও মোক কওক এটা সুপাৰীও মই অসমৰ পৰা ওলাই যাব নিদো মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই কওক 3 বছৰ মই বন্ধ কৰি ৰাখিছে 3 বছৰ পিছত আপোনালোকে এইখন হাউসত মোক ফোৰ্স কৰিলে যে দেখছি সুপাৰীখিনি যাব দিয়ক মই তেতিয়াই কৈছিলো যে সুপাৰী যদি যাব দিয়ে এই ঘটনাবোৰ লগত আৰম্ভ হ'ব তেতিয়া মই হাউসত ৰেকৰ্ডত কৈছিলো যে অধ্যক্ষ মহোদয় মই অমিত শাহ ডাঙৰীয়াই মোক বাৰে বাৰে ফোন কৰি আছে যোৱা 3 বছৰ যে এক গাড়ী সুপাৰী হিমন্ত ওলাই যাব নিদিবি আৰু মই তেখেতৰ কথাকো হৰুগত কৰি 3 বছৰ মই এক গাড়ী সুপাৰী অসমৰ পৰা ওলাই যাব দিয়া নাছিল কোনে ফোৰ্স কৰিলে আপোনালোকে কলে যে কৃষকৰ কষ্ট হয়
ওলাই যাব দিব লাগে এতিয়াই যদি হেভি এমাউন্টৰ ডিসকাশন হৈছিল মই নাজানো আজি এই সুপাৰি ক্ষেত্ৰত 2021 পৰা আমি 700 এৰেষ্ট কৰিছো 6000 টন সুপাৰি আমি জব্দ কৰিছো কেতিয়াবা ৰাতি মই 2-3টা লৈকে নুখো ৰেলেদি সুপাৰি পাৰ হৈ যায় এসপি বিলাকক ফোন কৰি থাকো যে অমুক ষ্টেচন গৈ পাইছে অমুক গৈ পাইছে কাৰণ মোৰ হোৱাটছআপত মানুহে খবৰ দিয়ে ৰাতি 2-3টা লৈকে আমি ধৰিবৰ কাৰণে ৰখি থাকো ৰাতি 3:30 বজাত যেতিয়া এসপি জনে মোক কয় যে স্যাৰ ট্ৰেইনখন জব্দ কৰিলো গাড়ীখন ধৰিলো তেতিয়া মই টোপনিলৈকে যাওঁ অধ্যক্ষ মহোদয় 700 ব্যক্তিক আমি এৰেষ্ট কৰিছো 6000 টন আমি সুপাৰি জব্দ কৰিছো 724টা গোচৰ আমি ৰেজিষ্টাৰ কৰিছো অধ্যক্ষ মহোদয় মই জানো যে যেতিয়া সুপাৰি মুকলি কৰি দিয়া হয় মিজোৰাম আৰু অসমৰ মাজত কাইটিয়াতাৰ নাই মিজোৰাম আৰু মাইনমাৰৰ মাজতো কাইটিয়াতাৰ নাই আৰু প্ৰত্যেকখন ট্ৰাক পুলিচে যদি চেকিং কৰি থাকিব লাগে পুলিচে বাকি কাম কেতিয়া কৰিব সুপাৰি এন্টি সুপাৰি স্কোৱাড এটাটো আমি খোলা নাই অসম পুলিচৰ কাম খালি সুপাৰি চুৱাইটো হ'ব নোৱাৰে সেইবাবে মই এবাৰ ইন্ডাষ্ট্ৰি ডিপাৰ্টমেন্টক কৈছিলো যে সুপাৰিৰ গুটেই ঘটনাটোৰ যাতে সামৰণি মৰে সুপাৰি উদ্যোগ অসমতে স্থাপন হওক অসমৰ বাহিৰৰ পৰা যাতে সুপাৰি যাবই নালাগে অধ্যক্ষ মহোদয় মই আপোনালোকক জনাবলৈ পাই ভাল পাইছো যে এইবাৰ অৰ্ক বন্ধু এক্সিম প্ৰাইভেট লিমিটেড ক্ৰেন বিটিলনাট পাউডাৰ এই দুইজনে এডভান্টেজ অসমত স্বাক্ষৰ কৰিছে দুটা সুপাৰি ইউনিট অসমতে স্থাপন কৰিব অসমৰ পৰা যাতে এটুকুৰা সুপাৰিও বাহিৰলৈকে যাব নালাগে আৰু কৃষকে যাতে উচিত মূল্যও পাব পাৰে অধ্যক্ষ মহোদয় হৰেণ মহন্তৰ নামটো উল্লেখ কৰি এজনৰ নামটো উল্লেখ কৰি দিলে কথাবিলাক হুলস্থুল লাগি যায় কিন্তু মই ভাল পাইছো যে আমাৰ চৰকাৰৰ দিনত অন্তত নামবিলাক মহন্ত বড়ো কলিতা লৈকে আহিছে এটা বেলেগ কথা অধ্যক্ষ মহোদয় সমাধানৰ ৰাস্তা আপোনালোকে নিদিয়ে সমাধানৰ ৰাস্তা কি দিব লাগিছে যে সুপাৰি প্ৰসেসিং ইয়াতে ইন্ডাষ্ট্ৰি কৰক যাতে অসমৰ পৰা সুপাৰি ওলাই যাব নালাগে কিন্তু আপোনালোকেও বিচাৰে যে ব্যৱস্থাৰ পৰিৱৰ্তন নহওক আজি তাৰ কাৰণে মোক বহুতে বেয়া পাব সুপাৰি ট্ৰাকত কোনোবাই টকা ল'ব পাৰে বস্তু যেতিয়া ওলাই যায় ধুবুৰীৰ পৰা খদিয়ালৈকে মইতো বহি থাকিব নোৱাৰো হাজাৰখন নাকা আছে হাজাৰটা চেকআপ হয় সমস্যা কেনে আজি যদি মই পিএমৱাই ঘৰত জিআৰএছ সকলক কৈ থাকিলেতেন আপোনালোকে পইচা নলব দে আপোনালোকক একশন লম এটা দুটাক মই একশন ললো হেতেন কিন্তু ব্যৱস্থাৰ পৰিৱৰ্তন কৰিলো যে নহয় মানুহে নিজৰ ঘৰৰ জিআই টিকিং নিজে কৰি দিব পইচা কোনেও খাব নোৱাৰে নিজৰ পাটো নিজে পইচা লব নোৱাৰে আজি ব্যৱস্থাৰ পৰিৱৰ্তনৰ পৰামৰ্শটো কোনেও নিদিলে এজন সদস্যয়ও নকলে যে সুপাৰি ওলাই কিয় যাব লাগে বৰাকৰ সুপাৰি বৰাকতে বনি যাওক আমি তাতে কিয় ৰখো হৰেণ মহন্তৰ ট্ৰাকটো কোনে লৈ যায় কোনোবা কানপুৰত যায় কোনোবা পাঞ্জাবত যায় সেই উদ্যোগী কেইটাক ইয়াতে মাতি আনিল ইয়াতে লেঠাটো আমি কিয় শেষ কৰি নিদো সমাপ্ত কৰাৰটো কাৰো ইচ্ছা নাই মই যদি পইচাই ললোহেতেন মোৰ চৰকাৰখনে যদি পইচাই ললেতেন এই ফ্যাক্টৰী দুটাক আমি কিয় এমঅইউ কৰিব দিলোহেতেন কিয় মাতি আনিলোহেতেন তেওঁলোকে নিজে কৈছে যে এজনে 20 কোটি টকা ব্যয় কৰিব এজনে 13 কোটি ব্যয় কৰিব এজনে 60 কোটি টকা ব্যয় কৰিব আৰু ইয়াতে তেওঁলোকে উদ্যোগ স্থাপন কৰিব যদি আমাৰ চৰকাৰখন দুখী হলেতেন তেলে আমি তেওঁলোকক লন্দে এইবিলাক এমঅইউ তমই নকৰিব দেই আমি হেভি মাল পাই আছো আমিতো এবিলাকত যোৱা নাই অধ্যক্ষ মহোদয় এইখন চৰকাৰক যদি ডিসক্ৰেডিট কৰে অধ্যক্ষ মহোদয়
অসমৰ নিবনুৱা যুৱক যুৱতীসকলে এটাই বুজি পাব যে এওঁলোকে আকৌ ৰাকেশ পালৰ এপইণ্টমেণ্টৰ দিনলৈকে ঘূৰি যাব খোজে এওঁলোকে আকৌ গড় হত্যাৰ দুৰ্ভগীয়া দৃশ্যবিলাক আকৌ চাব খোজে ইলেকশ্যনৰ আগত অন্তত মুখ্যমন্ত্ৰী বনমন্ত্ৰীয়ে কয় যে ইলেকশ্যন আহি আছে গড়ৰ যাতে নমৰে দেই মোৰ ইলেকশ্যন আছে ইয়াত আকৌ নহয় নাম্বাৰটো বাঢ়ি বাঢ়ি গৈ আছে ইয়াতকৈ ডাঙৰ সিন্ডিকেট কিবা হ'ব পাৰে নেকি মাইনমাৰৰ পৰা সুপাৰী সদায় আহে একটাক সুপাৰীটো ধৰিব লাগিছিল আজি সিন্ডিকেট কৰা লৰাবিলাকে মানুহবিলাকে যেতিয়া গুলি খায় ইয়াত হুলস্থুল কোনে কৰে হাউচত বিৰোধী পক্ষই কৰে নে আমি কোন অলপ অলপ যদি পুলিচৰ লগত মতভেদ হয় পুলিচে উপায় নাপায় গুলি খুলিবলগীয়া হয় আপোনালোকে পুলিচক এনেকে কনডেম কৰে যে পুলিচ ডিমৰেলাইজ হৈ যায় আপোনালোকে নিজৰ ষ্টেটমেন্ট বিলাক মনত পেলাওক মই যেতিয়া 3 বছৰ ইয়াত সুপাৰী বন্ধ কৰি থৈ দিছিলো আটাইতকৈ হুলস্থুল কোনে কৰি আছে আটাইতকৈ হুলস্থুল কৰি থকা বিধায়কসকল কোন আছিল তেতিয়া মই ক'ব লাগিব যে হেভি মাল তেওঁলোকৰ ঘৰতে গৈছিল বুলি কিন্তু মই ক'ব খোজা নাই কাৰণ সিপিএমৰ হেভি মালটো ইমান বেছি নহব 5000 10000 হ'ব পাৰে গতিকে মই সেইকাৰণে মই ইমান দূৰলৈকে যাব খোজা নাই না ৰঞ্জিত আপুনি জানে নেকি সিপিএমৰ হেভি মাল কি দৰ্শকসকল আপোনালোকে মুখ্যমন্ত্ৰীগৰাকীৰ ভাষণ শুনিলে মই আৰু ইয়াক বিশ্লেষণ কৰাৰ কোনো প্ৰয়োজন দেখা নাই যি কৈছে সকলোবোৰ আমাৰ সন্মুখত আছে আপোনালোকে মাথো আপোনালোকৰ বহুমূলীয়া কমেণ্ট এটা কৰক কমেণ্ট বক্সলৈ গৈ মুখ্যমন্ত্ৰীগৰাকীৰ কথাবোৰ কিমান সঁচা কিমান মিছা অলপ মিছা বহুত সঁচা নে বহুত মিছা অলপ সঁচা আপোনালোকৰ বহুমূলীয়া কমেণ্টৰ বাবে মই সদায় অপেক্ষা কৰি থাকোঁ আৰু যদিহে ভিডিঅ'টোৰ গোটেইখিনি অংশ আপোনালোকে শুনিব বিচাৰে তেনেহ'লে মই ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ সেই লিংকত ক্লিক কৰি আপোনালোকে মেইন ভিডিঅ'টো ইয়াতকৈও দীঘল 45 মিনিটমান হ'ব সেইটো ভিডিঅ' চাব পাৰিব আজিলৈ এৰিছোঁ ভালে থাকক কুশলে থাকক অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ সৈতে আকৌ আহিম ধন্যবাদ